নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অইনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু চাই থাকিব Mr.arup বুলি নিশ্চয় আছে আপোনালোকে নিশ্চয় জানে সো গাইজ আজি মই বেছি বিশেষ হেৰিয়ত নাহোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু মন চনবিলাক ভাল নহয় গোটেই জপোৱাটো হৈ আছোঁ দেখিছে আৰু গাইজ তাইটো পিঁয়াজটো গুচাই দিলোঁ আৰু কেনেকুৱা লাগিছে ক'ব আৰু আমাৰ ঘৰত মই অকলে আছোঁ মনটো ভাল নহয় ঘৰত কোনো নাই মই চিংগুল আছোঁ মানে কি ভিউজটো কম আহিছে আৰু ছাবস্ক্ৰাইবটো কম আহিছে সেই বিষয়ত বনাম আৰু চাই থাকিব আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰিব আৰু স্কিপ একেবাৰে নকৰিব কাৰণ জানি স্কিপ কৰিলে আমাৰ একো ভেলু নাই আৰু চ' গাইজ আপোনালোকক এটা অনুৰোধ জনাইছোঁ মই সৰু মোৰ ফালৰ পৰা মানে এটা সৰু অনুৰোধ জনাইছোঁ নিজৰ ভাইটি বুলি ভাবে প্লিজ ৰাখিব আৰু ৰাখি ছাবস্ক্ৰাইবটো তাত গৈ আপোনাৰ যিটো ৰেড কালাৰ আখৰ আছে তাত ক্লিক কৰি দিব আৰু যিটো কাষত মানে এটা টিলিঙা নিচিনা ঘণ্টা আছে তাক ক্লিক কৰিব মানে প্ৰেছ কৰিব কৈছোঁ আৰু অলত গৈ পেলাই আপুনি দবাই দিব কাৰণ কেলে গাইজ আৰু কৈ আছোঁ মই যদি নিউ ভিডিঅ' আপলোড কৰোঁ গাইজ প্ৰথমতে নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু মানে মোৰ ভিউজটো কমিছে ছাবস্ক্ৰাইবটো কমিছে গাইজ সেইটো অনুৰোধ জনাইছোঁ আৰু ছাবস্ক্ৰাইবটো মানে কি অহা নাই আৰু গাইজ ছাবস্ক্ৰাইবটো মোৰ প্লিজ আপোনালোকে 1K মোৰ ছাবস্ক্ৰাইবাৰ হ'বলৈ এতিয়া বিশেষ বহুত আছে আৰু মোৰ নিউজ চেনেল আপোনালোকে জানেই আৰু গাইজ আপোনালোকে নিজৰ ভাইটি হিচাপে আৰু নিজৰ দাদা হিচাপে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক আৰু আপোনালোকেও চাব তই নাপাৰিব আপোনালোকক মই দক্ষিণা সত্ৰ দেখুৱাম বুলি ভাবি আছিলোঁ কাৰণ এইকেইদিন মই আপোনালোকক নিশ্চয় ব্লগত গৈয়ে থাকোঁ মই বেলেগত ডিউটি কৰি থাকোঁ আৰু সেইকাৰণে তাত অকণ প্ৰেছাৰটো পৰিছিলে সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ এদিন এৰিছোঁ তাৰ বাবে চৰি কাৰণ কেলৈ মোৰ মানে আপোনাৰ অফিচত প্ৰব্লেমটো হৈ আছিলে কাৰণে ভিডিঅ' এৰিব নাই আৰু আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' এৰিম আৰু চাই থাকিব টাটা বাই 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 বাই